guys, মই সিমি আৰু মই ৰিংকি আপোনালোক সকলোকে আমাৰ নতুন চেনেল SimeeRinky's ব্লগলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে আমাৰ চেনেলটি আদৰি লয় যেন আজি আমি আপোনালোকলৈ আগবঢ়াইছো চাহৰ জুতিৰ ৰেচিপি আপোনালোক সকলোৱে এই ভিডিঅ'টি চাই যে আৰু যদি এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আহক আমি সকলোৱে মিলি এই ভিডিঅ'টি শেষলৈ উপভোগ কৰোঁ ইয়াৰ প্ৰথমতে আমি তুলসী লৈছোঁ এয়া আদা লৈছোঁ ইয়াত চাহত মই চাহপাত দিছোঁ অকণমান গুড় আৰু পানী এতিয়া মই আদাখিনি এয়া চাহত দি দিছোঁ মানে ৰঙা চাহখিনিত তাৰপিছত মই তুলসীখিনিও দি দিছোঁ একেবাৰে তাৰপিছত ইয়াত উতল আহিবৰ কাৰণে দিম লগতে এতিয়া মই চামুচ এখনেৰে লৰাই দিম এইখিনি এই চাহকাপ খাবলৈ খুব টেষ্টি হয় এতিয়া ইয়াত গাখীৰ দিম মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো গাখীৰে ব্যৱহাৰ কৰিব পাৰে এয়া মই ভালদৰে চামুচখনেৰে লৰাই দিছোঁ এতিয়া আকৌ অকণমান গাখীৰ দিছোঁ মোৰ গাখীৰ কম হৈছিল যেন লাগিছিল সেইকাৰণে মই আকৌ অকণমান গাখীৰ দিছোঁ এতিয়া ভালদৰে চাহখিনি আমি উতল আহিব দিম এতিয়া চাহখিনি ভালদৰে উতল আহিল খুব ধুনীয়াকৈ উতলাই ল'ব চাহখিনি আৰু এতিয়া ভালদৰে আমি চেকি ল'ম এই চাহকাপ আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব খাবলৈ খুব ধুনীয়া লাগে আৰু স্বাস্থ্যৰ কাৰণেও ভাল ধন্যবাদ